Hello guys, welcome back to my channel. আজি এটা নতুন এটা ৰেচিপি লৈ মই আপোনালোকৰ আগত আজি মই বনাব লৈছো দৈ দিয়া মাছৰ আঞ্জা। সো তাৰ কাৰণে মই লৈছো পিয়াজ, বইল আলু দুটা, মিডিয়াম সাইজৰ আদা নহৰু পেষ্ট খুন্দি লৈছো আৰু পিয়াজ মিডিয়াম সাইজৰ দুটা লৈছো। আৰু মই শুকান মছলা লৈছো ধনিয়া গুৰি, ৰেড চিলি পাউডাৰ আৰু জিৰা গুৰি আৰু শুকান জলকীয়া লৈছো। এটো অপচনেল হয়, ল'ব পাৰে নল'ব পাৰে। মেইন ইনগ্ৰেডিয়েন্ট হৈছে দৈ আৰু এই দৈখিনি মই ঘৰতে বনাইছিলো। আৰু মাছ লৈছো মই চন্দা মাছ, ইয়াত চন্দা মাছ 5 পিস আছে। সো আপোনালোকে বেলেগ মাছ ল'ব পাৰে, মই চন্দা মাছ লৈছো। সো ফাৰ্স্ট মই মাছখিনি ফ্ৰাই কৰি লৈছো হালধি আৰু নিমখ দি, যেনেকৈ নৰ্মেল মাছ ফ্ৰাই কৰো তেনেকৈ মাছ ফ্ৰাই কৰি লৈছো। সো ভিডিওটো চাই থাকিব মই কেনেকৈ বনাও আজি এই মাছৰ আঞ্জাখন। মাছখিনি ফ্ৰাই কৰা হৈ গ'ল আৰু একেখিনি তেলতে মই ইয়াত যিখিনি কাটি থোৱা পিয়াজ, সেই পিয়াজখিনি দি দিছো। আপোনালোকে পিয়াজ পেষ্ট বনাইও দিব পাৰে আৰু এনেকৈ দিও দিব পাৰে, আপোনালোকৰ নিজৰ ইচ্ছা। আৰু পিয়াজখিনি মই বহুতেই ভাজি ৰাখিব লাগিব যেতিয়ালৈকে ইয়াৰ কেঁচা ভাৱটো গুচি নাযায়। দিছো হালধি আৰু নিমখ যাতে পিয়াজখিনি সোনকালে ভালকে গলি যায়। আৰু লগতে দিম মই ইয়াত শুকান জলকীয়া যিকেইটা থৈ দিছিলো আৰু দিছো মই ইয়াত জিঞ্জাৰ গাৰ্লিক পেষ্ট যিখিনি মই খুন্দি ৰাখিছিলো। সো এইখিনি ভালকে মই মিক্স কৰি থাকিম। মিক্স কৰা হৈ গ'ল। এতিয়া যিখিনি শুকান মছলা আছিলে গোটেই মছলাখিনি মই ইয়াত দি দিছো আৰু সেইখিনি আকৌ ভালকে মই লৰাই থাকিম আৰু এইখিনি মই অলপ দেৰি কাৰণে ঢাকি ৰাখিম। পিছত আপোনালোকে দেখা পাইছে চাগে অলমোষ্ট তেলখিনি বেৰিঙি উঠিছে। সো ইয়াত এতিয়া মই যিখিনি কাটি থৈছিলোঁ আলু বইল কৰি থোৱা, সেই বইল কৰি থোৱা আলুখিনি ইয়াত দি দিম। এইখিনি অকণমান দেৰি 1 মিনিটমান লৰাই থকাৰ পিছত মই কি কৰোঁ চাই থাকিব। মেইন ইনগ্ৰেডিয়েন্ট সেইটো হৈছে দৈ আৰু এতিয়া মই দৈখিনি ঢালি দিছোঁ। সো দৈখিনি ঢালি দিয়া সময়ত গেছটো অলপমান কমাই ৰাখিব আৰু যিসকল নতুন হয় তেওঁলোকে গেছটো অফ কৰি ল'ব পাৰে। সো এইখিনি মই দৈখিনি দি দিছোঁ। কালাৰটো ধুনীয়া হৈছে নহয়নে? আৰু আপোনালোকৰ গ্ৰেভি যিমান লাগে সিমান আপোনালোকে পানী দিব পাৰে। সো মই গ্ৰেভি ইমান বেছিকৈ নাৰাখোঁ। সো এই গ্ৰেভিখিনি কমিবলৈকে মই এইখিনি অলপ দেৰি কাৰণে এইখিনি এতিয়া মই ঢাকি ৰাখিম। এয়া ঢাকন উঠাইছোঁ আৰু উঠোৱাৰ পিছত আপোনালোকে দেখা পাইছে চাগে ধুনীয়া লাগিছে কালাৰটো আৰু ভালকৈ উতলি আছে। সো এতিয়া মই কি কৰিম, ইয়াত মাছ যিখিনি ফ্ৰাই কৰি ৰাখিছিলোঁ সেই মাছখিনি ইয়াত দি দিম।
একদম সিম্পল ৱেত মই কাৰিটো বনাইছোঁ বেলেগ একো মা মছলা ইউজ কৰা নাই জিৰা গুড়ি আৰু ধনিয়া গুড়ি আৰু ৰেড চিলি পাউডাৰে দিছোঁ সো এইখিনি এনেকৈ অকণমান দেৰি উতলাম মই অকণমান দেৰি কাৰণে ঢাকি ৰাখিম আৰু ঢাকন উঠোৱাৰ পাছত মিনিমাম 3 মিনিটৰ পিছত মই ঢাকন উঠাইছোঁ আৰু ঢাকন উঠোৱাৰ পিছত আপোনালোকে দেখা পাইছে চাগে মোৰ অলমোষ্ট মোৰ আঞ্জাখিনি ৰেডি হৈ গ'ল আৰু ইয়াত মই এতিয়া ধুনীয়া এটা ফ্লেভাৰ আহিবলৈ কাৰণে মই ইয়াত অলপমান মান ধনিয়া দিম আপোনালোকে নৰ্মেল ধনিয়াও দিব পাৰে বাট মই মান ধনিয়া দিম অকণমান ফ্ৰেছ মান ধনিয়া মোৰ বাৰীৰে সো ফ্ৰেছ মান ধনিয়া দি আৰু মোৰ কাৰিখিনি অলমোষ্ট ৰেডি সো এইখিনি এনেকৈ দি দিছোঁ দিয়াৰ পিছত গেছটো মই অফ কৰি দিম মই কিন্তু গেছটো আগতে অফ কৰা নাই মান ধনিয়াখিনি দিয়াৰ পিছতহে গেছটো অফ কৰি দিছোঁ ফাইনেলি মোৰ দৈ মাছৰ আঞ্জা ৰেডি সো আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো আৰু এই ৰেচিপিটো আপোনালোকে ঘৰত নিশ্চয় বনাব আৰু মোক কমেণ্ট ছেকশ্যনত জনাব কেনেকুৱা লাগিলে আজিৰ এই ভিডিঅ'টো টিল দেন টেক কেয়াৰ বাই বাই ষ্টে ছেফ